guys, welcome back to my channel Akhi Vlog আৰু মই আখি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিও লৈ আশা কৰো আজিৰ ভিডিওটো আপোনালোকে ভালে পাব ভিডিওবোৰ চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব লগতে থকা ঘণ্টাৰ বটনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিওবোৰ আগতীয়াকৈ পায় আজিও এটা সৰু কাহিনী লৈ আপোনালোকৰ মাজত আহিছো কেনে পাই কমেন্ট কৰি জনাব ভিডিওটো বনাওতে বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব মই শুধৰাবলৈ চেষ্টা কৰিম আৰু বলক তেতিয়াহলে আজিনো কিহৰ ওপৰত ভিডিওটো বনাব ওলাইছো চাই যাওক later ৰুবি বৌ ঘৰত আছানে এই একে সোমাই আহিলো দিয়া তুমি আছা বুলি মই গম পাইছিলোৱে কি আহিছা আহা বহাহি আছো ঘৰত নাথাকি ক'ত যাম কোৱাচোন অহা খবৰ এটা লৈ আহিছো বুজিছা কি ডাঙৰ কথা বাৰু কোৱাচোন কি ডাঙৰ কথা অকমান ফান দিয়া আৰু কাৰ ঘৰৰ কথা বা নিছা ৰুমিব একো নাজানাই হবলা কাৰ ঘৰৰ কথা আকৌ সুধিছা তুমি একোৱেই খবৰ নাৰাখা দিয়া মই ক'লেহে তুমি জানা কিয় মঞ্জুহেতৰ বোৱাৰীজনী যে তাইৰ কথা তুমি গমেই পোৱা নাই যিহে কৰি আছে যি তাই ভিডিঅ' ৰাস্তালৈ ওলাই যায় যে কাষৰ ঘৰৰ বোৱাৰীজনীক লৈ যায় যে দুইজনীয়ে ৰাস্তাত যি সিহঁতৰ দাঁত উলিয়াই হাঁহি যি কথা সিহঁতৰ ৰাস্তাতে ভিডিঅ' বনায় ভাল নালাগে আৰু ন তেনেকৈ ভিডিঅ' বনালে কিনো ভাল পায় আৰু তেনেকৈ মানে সেইবোৰ কাম কৰিবলৈ বোৱাৰী হ'ল আৰু বোৱাৰী হোৱাৰ পিছত এইবিলাক ভিডিঅ' বনাব কৰিব নালাগে আৰু দিয়াচোন ঘৰৰ ডাঙৰবিলাকোতো সন্মান আছে লাজ সন্মানটো বুজিব লাগে আৰু ভাল নালাগে কিবা তাকেই বোলো তোমাক কওঁগৈ কি গাঁৱৰ চবৰে মুখতে তাই কথা বুজিছা এনেই বোৱাৰীকেইজনীও তাই বেয়া কৰি আছে কয় নহয় শাহুৱেকহঁতে এই কাষৰ ঘৰৰ যে বোৱাৰীজনী তাই শাহুৱেকে কৈছে আকৌ আমাক খুৰীহঁতৰ ওচৰত বোৱাৰীজনী বোলে তাই পাই বেয়া হৈছে ছোৱালীজনী ভাল নহয় বুজিছা বহুত বেয়া মুখখন বহুত চোকা তাই কোৱা মই এইবোৰ কথা একোৱেই নাজানো আৰু সেইজনী বোৱাৰী তেনেকুৱাহে নেকি মঞ্জুহঁতৰ বোৱাৰীজনী মানে নামটো কিবা এটা আছিলে তাই মাইনু হ'বলা ন ছোৱালীজনী তেনেকুৱাহে ন মই কিন্তু ইমান ঠিক নাপাওঁ আকৌ ছোৱালীজনী ভাল নহয় সঁচাকৈ মুখখন বহুত চোকা আৰু ছোৱালীজনী কিবা এটা চঞ্চল চব কথাতে হাঁহে তেনেকৈ ভাল নালাগে আৰু ন ইমান চঞ্চল হ'লে হয় দিয়া কিয়নো নোলাব তেনেকুৱা বোৱাৰীবিলাকৰ কাৰণেই আমাৰ মানে বোৱাৰীবিলাক বেয়া হোৱা হৈছে আৰু কি দৰকাৰনো বোৱাৰী হোৱাৰ পিছত ভিডিঅ' বনাবলৈ এইবিলাক ভাল নালাগে সঁচাই দিয়া তুমি ঠিক কথাই কৈছা তাকে ক'বলৈ গ'লে আকৌ আমি বেয়াই হৈ যাওঁ নহয় তুমি এতিয়া বহা নহ'লে মই গৈ থাকোঁ নহ'লে যোৱা নেকি সিহঁতৰ ঘৰলৈ এপাক গৈ এপাক তাই ৰং চাব পৰা যায় কেনেকেনো কথাবিলাক কয় আৰু বহুত কিবা নিচিনা কথাবোৰ কৈ দিয়ে সেইকাৰণে ভাল নাপায় আকৌ চবে আৰু যি টি কথাবোৰ কৈ দিয়ে নহ'লে এপাক যাওঁ বোলা মাইনু ঘৰত আছানে ঘৰত আহিলা নেকি আহা ভিতৰতে বহাহি নাই এনেই আছিলোঁ আহা বহা আমি আহিলোঁ দিয়া তোমাক মানে কথা এটা কওঁ বেয়া পাবা নেকি ৰমিব কওকচোন কিয়নো বেয়া পাম তোমালোকে কোৱা কথাবোৰ কোৱাচোন এতিয়া এজনী বোৱাৰী হয় ন আমাৰ নিচিনা এইবোৰ ভিডিঅ' বনাই থাকিলে ভাল নালাগে আৰু গাঁৱৰ চবৰে মুখতে তোমাৰেই কথা আমি কোৱা কথা নহয় দেই আমাক বেলেগেহে কৈছে আমাৰ খুৰীয়েহে কৈছে তেনেকৈ তুমি ভিডিঅ' বনোৱা চঞ্চল কিবা কিবি এইবোৰ কথা ভাল নালাগে আমাৰো ভাল লগা নাই ডাঙৰ মানুহৰ সন্মান আছে ন তোমাৰ বাবে বেলেগবোৰ বেয়া হোৱাটো আমি নিবিচাৰোঁ আৰু সেইবাবে কথাটো ক'লোঁ তুমি ভিডিঅ'নো কিয় বনাব লাগে এতিয়া বোৱাৰী হ'লা আৰু দিয়া বোৱাৰী হৈ এইবোৰ কৰিলে ভাল নালাগে ন এইবিলাক মানে কিবা লাজ লগা নিচিনাহে লাগে বোৱাৰীবোৰে এনেকুৱা কাম কৰিলে আৰু আমাৰ ইয়াত তেনেকুৱা বোৱাৰীও নাই তুমি যিবোৰ কৰি থাকা সেয়া কথা পাতিবলৈহে আহিছিলা নেকি ৰমিব পিংকিব তোমালোকতো এগৰাকী বোৱাৰী হয় বোৱাৰীয়ে একো কৰিব নোৱাৰে বুলি ক'ত লিখা আছে বোৱাৰী আৰু ছোৱালীৰ মাজত পাৰ্থক্য কি এজনী ছোৱালীয়ে যদি নাচ গান ল'ৰাৰ লগত ঘূৰিব পাৰে বেলেগৰ লগত কথা পাতিব পাৰে ৰাস্তাত ওলাব পাৰে সকলোবোৰ কৰিব পাৰে কিন্তু এজনী বোৱাৰীয়ে কিয় নোৱাৰে আজিও এই সমাজবোৰৰ মানে কথাবোৰ এনেকুৱা নেকি মই তেনেকৈ নাভাবোঁ আচলতে মই বোৱাৰী হৈ একো বেয়া কাম কৰা নাই বোৱাৰী হৈ জাষ্ট মই ভিডিঅ' বনাওঁ মই নাচি ভাল পাওঁ আগৰ পৰাই নাচোঁ বাকী অলপমানতো ওলাই যায় সকলো ওলাই যায় কি তোমালোক নোযোৱা নেকি তোমালোকতো ওলাই যোৱা ৰাস্তালৈ সকলো বোৱাৰীয়ে ওলাই যায় ৰাস্তা দি ওলাই গ'লেই যে বোৱাৰী এজনী বেয়া হৈ যাব বা কাৰোবাৰ লগত যে কথা পাতিলেই বোৱাৰী এজনী বেয়া হৈ যাব সেইটোতো ক'তো লিখা নাই
আৰু তোমালোকে কিয় ভাবিলা এনেকৈ যে মই ৰাস্তালৈ ওলাই গ'লোঁ বুলিয়ে মই হাঁহিলোঁ বুলিয়ে মই যে চঞ্চল। এইবোৰ কথা মোৰ আগত আচলতে এইবোৰ কথা মোৰ আগত নুলিয়াবাই। আৰু কাৰোবাৰ যদি ক'ব লগা থাকে ন, মোৰ সন্মুখত ক'বলৈ দিবা। আচলতে মোৰ মুখ চোকা যেতিয়া, মোৰ মুখ চোকাই হৈ থাকিব। তেওঁলোকৰ কাৰণে সদায় চোকা। যিয়ে সত্যত থাকে তেওঁলোকৰ লগত সদায় থাকিম। যিয়ে অসত্যত থাকে, মিছা কথা কয়, তেওঁলোকৰ কাৰণে মোৰ ওচৰত কোনো জেগা নাই। আৰু মই এইবোৰ কথা ভাল নাপাওঁ যে ইঘৰত বহি বেলেগ এজনী বোৱাৰীৰ কথা আলোচনা কৰা একেবাৰে ভাল কথা নহয়। আৰু তোমালোকে যে এইবোৰ কাম কৰিছা, তাৰ সলনি তোমালোকেও দেখোন এটা কামত বিজি হৈ থাকিব পাৰা ঘৰতে। এই দুপৰীয়া সময়ত আনৰ ঘৰত গৈ আনৰ বোৱাৰীৰ কথা চৰ্চা কৰি থাকিব নালাগে নহয়। আচলতে তোমালোকে মোক কথাবোৰ কোৱাত ভাল পোৱা বেয়া পোৱা মই সেইবিলাক ভাবা নাই। মোক ভালো পাব নালাগে, মোক মানুহে বেয়াও পাব নালাগে। যিয়ে মোক ভাল পায় তেওঁলোকৰ কাৰণে সদায় মই ভালে। যিয়ে মোক বেয়া পায় তেওঁলোকে মোক সদায় বেয়া পাই গ'লেও মোৰ একোৱেই নহয়। মোক মানুহে নামাতিব, মোক মানুহে বেয়া পাব, মোৰ পেটত ভাত কেইটামান বেছি যাব। আৰু এইবোৰ কথালৈ আমাৰ ঘৰত নাহিবা। তুমি কথাকেইটা কওঁতে বেয়াই পালা পায় আৰু ইমানবোৰ কথা শুনাই দিলা আমাক। আমি জাষ্ট কথাটো কৈছিলোঁ ন, বেয়া পোৱা নাই। বাট তোমালোক যাব পাৰা আমাৰ ঘৰৰ পৰা। মোৰ বহুত কাম আছে, মই কামবোৰ কৰোঁগৈ। মোৰ পৰৰ চৰ্চা কৰি থাকিবলৈ এতিয়া সময় নাই হাতত। তাৰ পৰা আন্তৰিক ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু কোনেও যাতে গাত পাতি নলয় ভিডিঅ'টো চাই, কাৰণ এইবোৰ ঘটনা মোৰ লগত ঘটি থকা এটা সৰু ঘটনাহে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। কমেণ্ট কৰি জনাবচোন, এজনী বোৱাৰীয়ে এইবোৰ কাম কৰিলে কি বেয়া হয় নেকি? বোৱাৰীৰ কি একো মন নাই নেকি? বোৱাৰী হ'ল বুলিয়ে যে ভিডিঅ' বনোৱা, ওলাই যোৱা, হাঁহা, নাচা এইবোৰ একোৱেই কৰিব নোৱাৰি নেকি এজনী বোৱাৰীয়ে? ভাল লাগিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, লাইক কমেণ্ট কৰিব। আৰু নতুনকৈ ভিডিঅ' পাবৰ কাৰণে ঘণ্টাৰ বটনটো ক্লিক কৰি থ'ব। তেতিয়াহ'লে বাই বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম। The next day.